ইয়াত ল'ৰা টোপনি গৈ আছে। এতিয়া মই Hey guys, welcome to my YouTube channel. আজি মই আপোনালোকক দেখুৱাম মই ঘৰতে কেনেদৰে আমাৰ খোৱা মছলা কেনেদৰে প্ৰস্তুত কৰো তাক অকমান দেখাবলৈ চেষ্টা কৰিছো। সো প্ৰথমে আমি এইখিনি জিৰা লৈ লৈছো। চক জিৰাখিনি মই ইয়াতে এক পোৱা জিৰা আছে, তো জিৰাখিনি প্ৰথমে মই ভালকে চাফাকে ধুবলৈ মই ইয়াতে কেৰাহী এখনত পানী লৈ লৈছো। আপোনালোকে যিহেতু ল'ব পাৰে। তাৰ পাছত যিখিনি জিৰা আছিলে জিৰাখিনি মই ইয়াতে দি দিম। ফ্ৰেণ্ডছ, ইয়াতে মোৰ মোবাইল ধৰি দিয়া মানুহ নাই, যেহেতু এহাতে মোবাইল ধৰিছো আৰু এহাতে কাম কৰি দি আছো। গোটেইখিনি জিৰা মই ধুই ভালকে চাফা কৰি শুকাই লম। কেনেকুৱা লেতেৰা ওলাই আজি আপোনাক দেখুৱাম। জিৰাখিনিৰ পৰা যে কিমান লেতেৰা আমি ইমান দিনে খাই আছো, কিছুমানে নোধোৱাকেও খায়। চবেই বুলি কোৱা নাই, চবৰ সময়ো নাথাকিব পাৰে। খালি আপোনালোকে পাৰিলে ধুই খাব, সেইটোকে আপোনাক অকণমান দেখাবলৈ। আপোনালোকেও পাৰিলে ধুই ল'ব। এতিয়া এইখিনি মই এবাৰ ধুই লওঁ। যিহেতু মোৰ মোবাইল ধৰি দিয়া মানুহ নাই, সেইকাৰণে অলপ দিগদাৰ হৈ গৈছেগৈ। মোবাইলটো এতিয়া ৰাখি লৈছোঁ, আকৌ দেখুৱাম বাৰু আপোনাক। মই এনেদৰে এখন আটা চালনা লৈ লৈছোঁ আৰু তাতে এনেদৰে তলত পানী আছে, কেৰাহীত সম্পূৰ্ণ পানী আছে আৰু ওপৰৰ পৰা এনেদৰে আটা চালনাখন থৈ এনেদৰে চাফাকৈ ধুই লৈছোঁ। 4-5 বাৰ ধোৱাৰ পিছত তথাপিও এনেকুৱা পানী আছে এতিয়ালৈকে। আকৌ আমি এইখিনি ধুই লওঁ। এয়া চাওক, এতিয়া চাফা হৈ গ'ল, পানী পুৰা কিনকিনীয়া বগা হৈ গৈছেগৈ। এতিয়া আমি এইখিনি শুকাই দিম। চাফা হৈ গৈছে, পানীও চাফা। এই চাওক, গোটেইখিনি জিৰা ধুই মই এনেদৰে ডাঙৰ কাঁহী এখনত থৈ লৈছোঁ। আপোনালোকে ডলাটোত দিব পাৰে। তো এইখিনি ভালকৈ এনেকৈ কৰি শুকাবলৈ লৈ যাম। এতিয়া ঠিক যেনেদৰে মই জিৰা ধুলোঁ, ঠিক তেনেদৰে আমি ধনিয়াও ধুই লওঁ। ধনিয়া চাওক, ধনিয়াও ভালদৰে ধোৱা হৈ গ'ল। এতিয়া দুইটা শুকাই দিম বাহিৰত। আজি দিনটো শুকালে নুশুকে, সেইকাৰণে দুদিনমান শুকাই ল'ম। তাৰপিছত টেমা এটাত ষ্ট'ৰ কৰি ৰাখি যেতিয়া আপোনাক প্ৰয়োজন হ'ব তেতিয়াই আমি মছলাখিনি তৈয়াৰ কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইখিনি জিৰাখিনি 2-3 মান শুকোৱাৰ পিছত ধুনীয়াকৈ ইমান হৈ গৈছে। ইয়াতে জিৰা লৈ লৈছোঁ আৰু ইয়াত ধনিয়া। এতিয়া মই আপোনাক দেখুৱাওঁ কেনেদৰে মই মছলা প্ৰস্তুত কৰোঁ। এতিয়া কেৰাহী গৰম হৈ গৈছে, ভালকৈ শুকাইছে। তথাপিও মই ইয়াতে গোটেইখিনি মিক্স কৰি লৈছোঁ প্ৰথমে। তাৰপাছত মই অকণমান গৰম কৰি লওঁ, মানে চেণ্ট এটা আহে, ভাল লাগে খাই। এনেদৰে ভাজি কৰি যদি আমি জিৰা প্ৰস্তুত কৰোঁ নহয় মছলা। সেয়া চাওক, এতিয়া এনেচৰ হ'লে তাৰ পৰাই বেছি সময় নহয়, অলপ সময় পুটপুটকৈ ফুটি উঠালৈকে। চাওক, এতিয়া আমাৰ হৈ গৈছে, গোন্ধ অলপ ওলাই আছে। জিৰাৰ যোনটো জ্বলিলে মানে অলপ গোন্ধ এটা আহে, সেইটো গোন্ধটো থাকিলে মানে চব্জিত খুব ভাল লাগে। কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। ভাজি লৈছোঁ। এতিয়া এইখিনি আমি মিক্সাৰত খুন্দি লওঁ। কেইদিনমান মই শুকাই টেমাত ভৰাই থৈছিলোঁ, এতিয়া ৰ'দ দিয়া নাই। যিহেতু এতিয়া ৰ'দ দিলেও ভালকৈ শুকালেও মই এনেদৰে ভাজি কৰোঁৱেই, মানে তাৰ গোন্ধটো ভাল লাগে ভাজি কৰাটো। হৈ গৈছে, এতিয়া হৈ গৈছে। এই চাওক, এতিয়া আমি এইখিনি ওলাই লওঁ। এতিয়া এইখিনি আমি মিক্সাৰত গুড়ি কৰি লওঁ। ঠাণ্ডা হ'বলৈ দিম। প্ৰস্তুত হৈ গৈছেগৈ। মই 3-4 বাৰমান গুড়ি কৰি ল'লোঁ। সেয়া চাওক কিমান মিহি হৈ গৈছে। এতিয়া এনেকুৱা টেমা এটা ল'ব, চাফা টেমাতে ইয়াত ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। ইয়াতে চাওক, মই ইয়াতে ৰাখি দিছোঁ। ইয়াতে ধনিয়া জিৰা দুইটাই মিক্স আছে। এতিয়া আমি ইয়াতে বহুত দিনলৈকে খাব পাৰোঁ। যিমান দিনলৈকে আপোনাৰ চলি যাব, ইমান দিনলৈকে থাকিব। এইখিনি গোটেইখিনি আমি টেমাটোত ভৰাই থওঁ। কণী আৰু আলুৰ কাৰী বনি আছে, তাতে মই অকণমান জিৰা ইয়াতে দি দিছোঁ। চাওক, এতিয়া অলপ আগতে খুন্দি লোৱা। এনেদৰে দিলেও বেয়া নালাগে, এনেকৈ দি দিছোঁ।
ইয়াৰ গোন্ধটো খুব ভাল। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। একেবাৰে থুপথুপীয়া আজিৰ খানা এইটোৱে আৰু আমাৰ। আজি অলপ ঠাণ্ডা বেছি আছে, একো বনোৱা নাই, অকল কণী আলুৱে এনেদৰে বনাই লৈছোঁ। এতিয়া ইয়াৰ ওপৰৰ পৰা মই ধনিয়া অলপ কাটি দি দিছোঁ। এতিয়া গৰমে গৰমে খাব লাগে। বনি গৈছে চব্জি, এতিয়া আমি খানা খাই লওঁ। লগ পাই আছোঁ অলপ পিছত। আমাৰ হৰ্ষিত ইয়াতে কি কৰি আছে আপোনাক দেখুৱাইছো। টুপিয়ে ডাকি দিলে মোক, ডাকি দিলে। এনেকে আছিলে টুপিটো, কেলে টানি দিলা? কি কৰিছা তুমি এইবিলাক? তুমি কি কৰিছা? চব এনেকে বিচনাতে পৰি থাকে, ধুনীয়াকে থাকে, আমনি নাই একেবাৰে। ধুনু ন আমাৰ ল'ৰা, ধুনু শুই আছা ডাঙৰ মানুহৰ নিচিনাকে ধুনীয়াকে শুই থাকে আমাৰ ধুনু বেটা। একেবাৰে আমনি নকৰে। এনেদৰে যদি বিচনাত আমি তাক শুৱাই দিওঁ আৰু শুৱাই মেলিয়ে মই কাম চাম কৰো, ধুনীয়াকে থাকে চব। এইকেইদিন বাৰু অলপ পাল্টি মাৰিছে বাৰু, মানুহ লাগে এতিয়া। হাই কৈ দে, হাই কৈ দে। তথাপিও পাল্টি মাৰিলেও এনেদৰে যদি ব্লেংকেট দুইফালে এনেদৰে থৈ দিয়া হয়, তেতিয়াহ'লে পৰি যোৱাটো চান্স অকমান কম। তুমি এনেকে শুই থাকা, আমি ভাত খাই লওঁ হা, ঠিক আছে? তুমি শুই থাকা, বাই বাই। মমি মাম খাই লওঁ, তুমি শুই থাকিবা। ধুনু বেটা, এইমাত্ৰ ভাত পানী খাই আজৰি হৈ ল'লোঁ আৰু আজি আপোনাক দেখুৱালোঁ কেনেধৰণে মই ঘৰতে চব্জিত দিয়া মছলাখিনি মই কেনেদৰে তৈয়াৰ কৰোঁ, আপোনাক আজি দেখুৱালোঁ। চ' ফ্ৰেণ্ডছ, বহুত দিন হ'ল ভিডিঅ'টো দিওঁকৈ আছিলোঁ, কাৰণ ভিডিঅ'টো দিব পৰা নাছিলোঁ, কাৰণ আমি দুইটাই বেমাৰ হৈ আছিলোঁ। পোৱালিটো অলপ বেমাৰ আৰু মোৰো এতিয়াও মোৰ চৰ্দি আছে, চৰ্দি কাহ জ্বৰ এইবিলাক আছেই, আৰু পোৱালিটো বেমাৰ হৈ আছিলে। মোৰ বেমাৰটো আজিকালি ইমান মন কাণ নিদিওঁ বাৰু, তাৰ বেমাৰটোৰ প্ৰতিহে অকণমান আহ্বান দিয়া হৈ যায়গৈ। আৰু পোৱালিটো মই মেডিকেল লৈ গ'লোঁ, এতিয়াও ভাল পোৱা নাই, দৰৱ পাতি দিছে ডক্টৰে কৈছে একো নহয়, ভাল হৈ যাব। এতিয়া চাওঁচোন, দৰৱ পানী দিছে, খাই ল'ব কেনেকুৱা হ'ব।